হাই ফ্ৰেণ্ডছ, আজি মই আকৌ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই ব্ৰেড চপ বনাম। তাৰ কাৰণে কি বস্তু দৰকাৰ আহকচোন চাওঁ। তাৰ কাৰণে লৈছোঁ মই আলু, বইল আলু লৈছোঁ। মই আগতীয়াকৈ বইল কৰিয়ে থৈছিলোঁ। অলপ ধনিয়া দিছোঁ আৰু মই কি লাগে কৈ আছোঁ। এয়া চাওকচোন, আলুত মই এতিয়া নিমখ দিছোঁ, অকণমান চিলি পাউডাৰ দিছোঁ, অকণমান জিৰা গুড়ি দিছোঁ, অকণমান গৰম মছলা দিছোঁ, অকণমান হালধি দিছোঁ। এইখিনি আমি ধুনীয়াকৈ এইখিনি মিলাই অকণমান পেষ্ট কৰি ল'ম। ব্ৰেড চপটো বনাবৰ কাৰণে এতিয়া মই বেচনখিনি ভালকৈ গুলি ল'ম। তাৰ কাৰণে লৈছোঁ মই বেচন। যিহেতু আলুখিনিত মই নিমখ দিছোঁৱে, ইয়াত অলপ নিমখ কমকৈ দিছোঁ। হালধি দিছোঁ, অকণমান ৰেড চিলি পাউডাৰ দিছোঁ আৰু লগতে মই গোটা জিৰা কেইটামান দিছোঁ। লগতে মই কেইটামান কালজিৰা দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। এতিয়া পেষ্টটো হৈ গ'ল। পেষ্টটো দেখিছেনে? বেছি ডাঠো নকৰিব, বেছি পাতলাও নকৰিব, নহ'লে ব্ৰেডত লেয়াৰটো নবহিব ভালকৈ। এনেকৈ ফেটি পেলাই কমচে কম 5 মিনিটমান থৈ দিব, তেতিয়া বেছি ধুনীয়া হ'ব পকৰীকেইটা। এতিয়া আমি ব্ৰেড চপখিনিৰ কাৰণে এই 2 পিচ ব্ৰেড লৈছোঁ, দেখিছেনে? ইয়াক মই সমানে কাটি ল'ম এতিয়া। এনেকৈ কাটি লৈছোঁ। আপোনালোকে যদি বিচাৰে মাজতো কাটিব পাৰে, ইয়াতকৈ অলপ সৰু চাইজত খাওঁ বুলি ভাবে। মই তেনেকৈও এবাৰ দেখুৱাই দিছোঁ। দেখিছেনে? এতিয়া মই ইয়াত আলুৰ পেষ্টটো ধুনীয়াকৈ ভৰাই দিম। মই এইকেইটাত পিঁয়াজ ব্যৱহাৰ কৰা নাই। মই আপোনালোকক দেখুৱাম, পিঁয়াজ ব্যৱহাৰো কৰিম। এইটো পিঁয়াজ ব্যৱহাৰ নকৰাকৈ বনাইছোঁ। দেখিছেনে? এতিয়া মই এটা চেণ্ডউইচত এই আমুল চিজটো মই ব্যৱহাৰ কৰিম। কেনেকৈ ব্যৱহাৰ কৰিম চাওঁ আহক। এনেকৈ 2 পিচ ব্ৰেড লৈছোঁ মই, তাত মই এই চিজ পিচটো মাজত দি দিছোঁ। তাত মই এতিয়া আলুৰ পেষ্টটো দি দিছোঁ।
তাত এতিয়া মই অকণমান কাটি থোৱা পিঁয়াজ, লগতে কাটি থোৱা মই অকণমান কেপচি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিকোনো ভেজিটেবল ব্যৱহাৰ কৰিব পাৰে, বন্ধাকবি, গাজৰ, মটৰ চব দিব পাৰে। মই আজি এনেকৈ বনাইছোঁ। বতৰ ঠাণ্ডা, চাহকাপৰ লগত এনেকৈ খায়ো বৰ ভাল লাগে। ল'ৰা ছোৱালীবোৰো এইবিলাক ভাল লগা বস্তু নহয় জানো। এনেকৈ আপোনালোকে ওপৰত এয়া দি পেলাই মাজত কাটি তাৰপিছত বেচনত লেটিয়াব। বৰ ধুনীয়া হয় খাবলৈ, এবাৰ খাই চাবচোন। দেখিছেনে কিমান ধুনীয়া হৈছে দেখাত। এনেকৈ আপোনালোকে ব্ৰেড বনাই ল'ব। এতিয়া মই কেৰাহী এখন পাতি লৈছোঁ, তাত অলপ ৰিফাইন দিছোঁ। লগতে মই অকণমান মিঠাতেল ব্যৱহাৰ কৰিছোঁ, কালাৰটো তেতিয়া ধুনীয়া হয়। যিহেতু এতিয়া তেল গৰম হ'ল, তাত মই এতিয়া বেচনত লেটিওৱা পকৰিকেইটা দি দিওঁ। গেছটো অকণমান কমাই কমাই বনাব, তেতিয়া ভালকৈ সিজিব। দেখিছেনে এইটো হৈ গ'ল, কালাৰটো কিমান ধুনীয়া হৈছে। এনেকৈ গোটেইকেইটা বনাই ল'ম এতিয়া। এইটো এতিয়া মই চীজ দিয়াটো বনাইছোঁ, য'ত মই চীজ ভৰাইছিলোঁ সেইটো আপোনালোকক বনাই দেখুৱাইছোঁ। এইটো দেখিছেনে কিমান ধুনীয়া হৈছে। চচ, চাটনি যিহৰ লগতে হ'লেও আপোনালোকে খাই ভাল পাব। মোৰ যদি ভিডিঅ'বিলাক চাই ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ, কমেণ্ট আৰু লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।